কবিতাৰ শিৰোনামা নাৰী। কবি প্ৰণৱ স্নিগ্ধ জোনাক। দুখবোৰ মুখৰ আঁৰত লুকাই, মুখত হাঁহি বিৰিঙাই জীয়াই থাকে একমাত্ৰ এগৰাকী নাৰী। সহজ নহয় এগৰাকী নাৰী হৈ পৃথিৱীত জন্মগ্ৰহণ কৰাটো। জীৱনৰ দুটামান বছৰ কাৰোবাৰ জীয়ৰীৰ ৰূপত, বাকীছোৱা কাৰোবাৰ পত্নীৰ ৰূপত, পিছত মাতৃ ৰূপত জীৱনটো জীয়াই থাকোঁতে নিজৰ হাতত ৰয় মাথো কেইটিমান মুহূৰ্ত জীৱনৰ। সহজ নহয় নিজৰ জন্মৰ ঘৰখনতে অতিথিৰ দৰে থকাটো, কাৰণ এদিনতো যাবই লাগিব সেই ঘৰখন এৰি। পাৰিবনে কোনো পুৰুষে নাৰীৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ? সহজ হয় জানো ৩৬৫ দিন ২৪ ঘণ্টাই নিজৰ কৰ্মত অটল থকাটো? না দুখ না ভাগৰ, হেজাৰ দুখতো মুখত হাঁহি বিৰিঙাই এটি পবিত্ৰ মন্দিৰ গঢ়োতা জনীয়েই একমাত্ৰ নাৰী। কৈশোৰ যৌৱন পিতৃগৃহত কটাই পুনৰ এটি নতুন পৰিৱেশত, নতুন সমাজৰ মাজত এটি নতুন জীৱন আৰম্ভ কৰাটো সহজ কথা নহয়। ৯ মাহ দেহত এটি জীৱ কঢ়িয়াই তাক পৃথিৱীৰ পোহৰ দেখুওৱা, তাৰ পিছত মাতৃত্বৰ গধুৰ দায়িত্ব পালন ভাতৰ লগত পানী খোৱাৰ দৰে সহজ নহয়। এয়া কেৱল এগৰাকী নাৰীৰ দ্বাৰাহে সম্ভৱ। মহিলা বা ছোৱালী সদায় ঘৰৰ লখিমী বুলি ভাবিব লাগে। যদিহে নাৰীৰ মূল্য বুজি নোপোৱা, মাতৃৰ মৰম কি বুজিবা? গতিকে নাৰীক কুদৃষ্টি নহয়, সুন্দৰ দৃষ্টিৰে চাওক, লখিমী যেনেই লাগিব। সুন্দৰ মনেৰে চালে গোটেই সংসাৰখন ৰঙীন দেখি, চকু ভৰা নয়নেৰে চালে দাপোনখনো এন্ধাৰ দেখি। নাৰীৰ ওপৰত অত্যাচাৰ, উৎপীড়ন, দুৰ্ব্যৱহাৰ এক মহাপাপ। সহানুভূতি নহলেও অন্ততঃ সন্মানৰ দৃষ্টিৰে চাব লাগে। নাৰীৰ ওপৰত অত্যাচাৰ কৰাৰ আগতে এবাৰ ভাবিব লাগে যে আপুনি যিখন গৰ্ভৰ পৰা জন্ম হৈছে সেই গৰাকীও নাৰী। গতিকে নাৰীৰ ওপৰত অত্যাচাৰ কৰি নিজৰ মাতৃৰ গৰ্ভখন অপবিত্ৰ কিয় কৰে? তেন্তে নাৰী দিৱস উদযাপনৰ অৰ্থ কি? নাৰী দিৱস তেওঁলোকৰ বাবে পালন কৰক যিসকল নাৰী যৌতুকৰ বাবে দপ দপকৈ জ্বলিছে। নাৰী দিৱস তেওঁলোকৰ বাবে পালন কৰক যিসকল নাৰী ডাইনী সজাই হত্যা কৰিছে। নাৰীৰ মহত্ব সেইবোৰ পুৰুষে উপলব্ধি কৰক যাৰ বাবে নাৰী কেৱল পণ্যভূ।
যি মাতৃয়ে গৰ্ভত সন্তান লৈ পলাই ফুৰিব লাগে, যিসকল পুৰুষে ভ্ৰণ হত্যা কৰিব খোজে, কন্যা সন্তান যাৰ বাবে বোজা, সেইসকল পুৰুষ সজাগ হওক। যিসকল পুৰুষে প্ৰত্যেক গৰাকী গৃহিণীক কাম কৰা যন্ত্ৰ বুলি ভাবে, তেওঁলোকৰ মানসিকতা সলনি হওক। কেতিয়াও হেৰাই নাযাওক নাৰীৰ মুখত জিলিকা মোহনা হাঁহি। কেৱল আনৰ ভাল লগাৰ বাবে ভৰি নপৰক দিন ৰাতি। কেতিয়াও হেৰাই নাযাওক বাগিচা শুৱনি কৰি ৰখা সুগন্ধি ফুলবোৰ। কেতিয়াও হেৰাই নাযাওক ঘৰৰ চাৰিওফালে মৰমত গুণগুণাই থকা ভোমোৰাৰ মাতবোৰ। কেতিয়াও হেৰাই নাযাওক মুকলি আকাশত উৰি ফুৰা ৰং বিৰঙী পখিলাবোৰ, যি জীৱনতে বৈ থাকে। নাৰী মানে বুৱতী নৈ, বৈয়ে থাকে জীৱনৰ শেষলৈ। বৈ থাকিব দিয়ক সেই নৈ তাৰে কামনাৰে। ধন্যবাদ।